এতিয়া ক'বলৈ গ'লে কালেকশ্যনটো বহুত আছে, কিন্তু বহুতখিনিতো দেখুৱাব নোৱাৰি এটা ভিডিঅ'ত। ঘণ্টা ঘণ্টা একদম 20-30 ঘণ্টামান হৈ যাব, দীঘলীয়া ভিডিঅ' এটা হৈ যাব। এতিয়া কথাটো হ'ল, আজি মই মানে অলপ চলপ কাপোৰ মানে কালেকশ্যন ইয়াতে বাছি থৈ দিছোঁ আপোনালোকক দেখুৱাম বুলি, থুলমূলকৈ অলপ চলপ। আৰু ইয়াতে যিখিনি আছে মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। এতিয়া বহুত কাপোৰ আছে বুলিতো গোটেইখিনি দেখুৱাব নোৱাৰি, যিখিনি পাৰোঁ মই দেখুৱাবলৈ আজি চেষ্টা কৰিম আপোনালোকক। প্ৰথমতে আপোনালোকে চাব পাৰে, ইয়াত ধুনীয়া ধুনীয়া মিচিং যোৰাও আছে, সকলোবোৰ আছে ইয়াত, মাটিশালত বোৱা সকলোবোৰ কাপোৰেই আছে। এতিয়া মই আৰম্ভণিতে আপোনালোকক মই এই পিয়ৰ টচৰ ৰিহা চাদৰ দেখুৱাম বুলি ভাবিছিলোঁ, নাচনী ৰিহা আচলতে। এয়া চাওক, নাচনী ৰিহা, খুব সুন্দৰ সুন্দৰ নাচনী ৰিহা। আপোনালোকে যদি ইচ্ছা কৰে ল'বলৈ পাৰিব মনোজ ভাই ফেশ্বনৰ পৰা। দাম বৰ বেছি এটা নহয়, শ্বিপিং চাৰ্জ ফ্ৰী পাব আপোনালোকে, এক্সট্ৰাকৈ শ্বিপিং দিয়াৰ কোনো প্ৰয়োজন নাই। এয়া হৈছে নাচনী ৰিহা। তাৰ পাছতে আহিলে আপোনালোকৰ ধুলাই পাট। এয়া হৈছে ধুলাই পাট, ৰঙা ফুলৰ, ৰঙা কেচ বচা ধুলাই পাট। চাওক, এই ধুলাই পাটতো আপোনালোকে শ্বিপিং ফ্ৰী পাব, শ্বিপিং দিয়াৰ কোনো প্ৰয়োজন নাই। যিমান মেখেলা চাদৰৰ যোৰা লয় আপোনালোকে শ্বিপিং চাৰ্জ দিয়াৰ কোনো দৰকাৰ নাই মনোজ ভাই ফেশ্বনত, আমি সেয়া গুচাই দিছোঁ। এয়া হৈছে ধুলাই পাটৰ যোৰা, এনেকুৱা থাকিব ফুলৰ ডিজাইনটো, কেচ বচা ডিজাইনটো। মানে ধুলাই পাটৰ যোৰা বহুত আছে, আপোনালোকক যেনেকুৱা ৰঙৰ কেচ বচা লাগে তেনেকুৱাই পাব। মই কেৱল চিম্পুল আপোনালোকক দেখুৱাবলৈহে আহিছোঁ। এয়া হৈছে ৰঙা ৰঙৰ, বাকী আপোনালোকক গ্ৰীণ, হোৱাইট বা যেনেকুৱা ৰঙৰ লাগে আপোনালোকৰ কেচ বচা সেনেকুৱাই পাই যাব। তাৰপাছতে এইখন আছিলে আপোনাৰ মেখেলাখন, ধুলাই পাটৰ এইখন আছিলে মেখেলাখন। তাৰপিছতে আহিলে আপোনাৰ এৰকক। এৰকক লাগিলে পাই যাব আপোনালোকে মনোজ ভাই ফেশ্বনত, বিভিন্ন ধৰণৰ এৰকক পাই যাব। বগা, ৰঙা, কলা, হালধীয়া, গুলপীয়া, মানে সকলো ধৰণৰ এৰকক পাই যাব। এয়া হৈছে বগা, চাওক কিমান ধুনীয়া। আৰু যদি মই কান্ধত লওঁ তেতিয়াহ'লে মোৰ কঁকাল পাৰ হৈ যায়, খুবেই বেছি ধুনীয়া এৰকক। তাৰপাছতে এয়া হৈছে আপোনাৰ হালধীয়া ৰঙত এৰকক, আৰু এয়া হৈছে কলা ৰঙত, আৰু বহুতকেইটা ৰঙৰ আছে। মই মাত্ৰ চিম্পুল আপোনালোকক দেখুৱাবহে আনিছোঁ। আৰু মই গাত লৈ থকাখন এখন শ্বলখন চাওক, ৰিবিকা চেং, এনেকুৱা লাগিলেও পাই যাব আপোনালোকে। তাৰপাছতে আহিলে আমাৰ মিচিং যোৰা। এয়া কলা ৰঙৰ মিচিং যোৰা, পদ্মিনী বাই পদ্মিনী, পিয়ৰ পদ্মিনীৰ হয়, মাটিশালত বোৱা। বহুতেই সোধে মেচিনত নেকি বুলি, আচলতে মেচিনত নহয়। আজিকালি এটা কথা, মিচিং যোৰা খুব ধুনীয়া ধুনীয়া মিচিং যোৰা পায়, দেখাত ধুনীয়া, 600-700তে পায়। সেইবোৰ হৈছে মেচিনত বোৱা, বাহিৰৰ পৰা আহে এটা মাল, মেচিনত বোৱা কম দামী মিচিং যোৰা। কিছুমানে সেইবোৰৰ লগত তুলনা কৰি থাকে আমাৰ এই মাটিশালত বোৱা হেণ্ডমেড কাপোৰবোৰৰ, বোলে 600-700তে পায় আমুকত তামুকত বুলি কয়। আচলতে তেনেকুৱা ধৰণৰ কমেণ্ট সেইসকলেহে দিয়ে যিসকলে আচল বোৱা কাপোৰ কিনি পোৱা নাই। এয়া হৈছে আমাৰ মিচিং যোৰা, হেণ্ডমেড, ধেমাজি মাটিশালত বোৱা, কলা ৰঙৰ। চাব পাৰে, দাম বেছি নহয়, খুব কম দামতে পাই যাব আপোনালোকে। 3500ত এই কাপোৰযোৰ পাই যাব। দামটো কৈ দিছোঁ, শ্বিপিং চাৰ্জ দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু মই মেখেলাখনো দেখুৱাই দিছোঁ। মেখেলাখন দেখুওৱাৰ আগতে মই দেখুৱাই দিছোঁ, এইকেইটা হৈছে চাদৰখনৰ পটি, চাওক এইকেইটা হৈছে পটি। আৰু মেখেলাখন মই দেখুৱাই দিছোঁ কেনেকুৱা হ'ব আপোনালোকক। ধুনীয়া, খুব ধুনীয়া এযোৰ কাপোৰ, খুব সুন্দৰ, চিম্পুল হয়, বৰ বেছি হেভিও নহয়, দামটো চাই কাম। আৰু এয়া হৈছে আপোনাৰ মেখেলাৰ ফুলৰ ডিজাইনটো, ওপৰলৈকে আপোনালোকে তিনিটা এনেকৈ যোৰাকৈ বুটা পাই যাব। তাৰপাছতে ব্লাউজ পিচটো মই দেখুৱাই দিওঁ আপোনালোকক। এইটো হ'ব ব্লাউজৰ পিচটো, চাওকচোন। ব্লাউজ পিচটো বৰ সাংঘাতিক, ইমান ডাঙৰ, চাওক আপোনালোকে। এইযোৰ চাওক, পাৰ্পল কালাৰত, বিৰাট ধুনীয়া, ফুল প্ৰিমিয়াম, মানে আধা আধি প্ৰিমিয়াম নহয়, ফুল প্ৰিমিয়াম বুলি ক'ব লাগিব। বিৰাট মজা, ফিনিচিঙো বহুত বেছি ধুনীয়া, দামো বেছি নহয়, আপোনালোকে পাই যাব। এইযোৰ 3500ত দি দিম, যাওক, চব অফাৰ লগাই দিছোঁ, বাপেকে। আৰু এইখন হৈছে মেখেলাখন। মেখেলাখন ইমানখিনি ওপৰলৈকে ফুল থাকিব, চাওক। যদি এনেকৈ পিন্ধা যায় তেতিয়াহ'লে আঁঠু পাৰ হৈ যাব। ইয়াৰ এইকেইটা হৈছে পটি, পটিকেইটাও দেখুৱাই দিছোঁ মই। পটি আৰু ব্লাউজ পিচ ধুনীয়াকৈ লাগি আছে, চাওক। আৰু ব্লাউজৰ পিচটো ইমান ডাঙৰ, চাওকচোন। 10টা মানে ব্লাউজ চিলাব পাৰিব নেকি? নহয়। তাৰপিছতে আহিলে আমাৰ পাজক যোৰা। এয়া হৈছে ৰঙা ৰঙৰ পাজক যোৰা। ৰঙা ৰঙৰ ডিমাণ্ডটো বহুত, কিন্তু ৰঙা ৰং বহুতে ভাল পায় আৰু বহুতেই বিচাৰে। ৰঙা ৰঙৰ কাপোৰ যে আহিলে নাথাকেই, মানে এদিনমানহে থাকিবলৈ পায় মনোজ ভাই ঘৰত, বাকী একদম পলাই যায়, গুচিয়ে যায়গৈ। আৰু এই ইমান দীঘল যে এখন, আচ্ছা, এয়া চাওক, পাজক যোৰা, মানে এখন কাটা নাই, মানে একদম লাইন দীঘলকৈ লাগি আছে। এয়া হৈছে আমাৰ চাদৰ, এখন হ'ব চাদৰখন। ফিনিচিং বহুত বেছি ধুনীয়া, ফিনিচিঙৰ ওপৰত কোনো চিন্তা কৰিব নালাগে, 1 নম্বৰ বিশ্বাসযোগ্য মনোজ ভাই ফেশ্বন, আপোনালোকৰ চিন্তা কৰিব নালাগে। এয়া হৈছে ব্লাউজ পিচটো, এনেকুৱা হ'ব ডিজাইনটো। এইটো ব্লাউজ পিচটো বহুত বেছি ডাঙৰ, মানে আজি যিমান কাপোৰ দেখুৱাইছোঁ ব্লাউজ পিচটো ইমানে ডাঙৰ নহয়, ইচ্ছা কৰিলে আপোনালোকে 2-3টা ব্লাউজ চিলাই ল'ব পাৰিব।
আৰু এয়া হৈছে মেখেলাখন, এয়া খুব ধুনীয়া। আৰু এইবোৰ কাপোৰ মানে ৰাফ ইউজ কৰিবলৈ ভাল, ঘৰতে পিন্ধিবলৈও বা ক'ৰবাত পিন্ধি যাবলৈও, আৰু যিমান ধুলেও একো বেয়া চেয়া তেনেকৈ নহয় বাৰু। আৰু পাজকযোৰা গ্ৰীণ কালাৰত এযোৰ আছে, ৰেড, গ্ৰীণ, হোৱাইট, এই তিনিটা কালাৰ কম্বিনেশ্যনটো খুব মজা হৈ উঠিছে মানে ইয়াতে। এযোৰ পাজকযোৰা, কালাৰটো চাওক আৰু চাওক। আৰু এটা কথা কৈ থওঁ, মই পাজকযোৰা বহুত আছে কালেকশ্যন, মানে কিমান দেখুৱাম আৰু আপোনালোকক, সেইকাৰণে মই চিম্পুলকৈ এযোৰহে আনিছোঁ দেখুৱাবৰ কাৰণে। সেইখন চাদৰখন হয়, মানে ইয়াত পিচটো একদম দীঘলীয়াকৈ লাগি আছে, ব্লাউজ পিচ ইয়াত পতি নাই। তাৰপিছতে আহিলে আমাৰ কেচ বচা বগা যোৰা, এয়া হৈছে কেচ বচা বগা যোৰা, দেখিছে। এই কাপোৰযোৰ 2500 টকাতে পাই যাব আপোনালোকে, শ্বিপিং দিয়াৰ প্ৰয়োজন নাই। দামকেইটা কৈ দিছোঁ আৰু আজি। এয়া চাওক, কেচ বচা যোৰা, ৰঙা ৰঙৰ কেচ বচা, আৰু গাড়ী দিয়া হয়। কাপোৰযোৰ চাওক আপোনালোকে ওচৰৰ পৰা, দেখিছে। খুব সুন্দৰ কাপোৰ, খুব মৰম লগা আৰু খুব ধুনীয়া এইবোৰ কাপোৰ। আৰু কালাৰটো আচলতে বগা বুলি ক'লে অলপ ভুল হ'ব, ক্ৰীম কালাৰ হয় কাপোৰযোৰ, অফ হোৱাইট বুলি ক'ব লাগিব, দেখিছে। এখন হ'ব মেখেলাখন অফ হোৱাইট কালাৰত। আৰু আপোনাৰ ৰঙা ৰঙৰ ৰিবিগাচিং, এযোৰ দেখুৱাই দিছোঁ। ৰঙা ৰঙৰ ৰিবিগাচিং 4যোৰমান আছিলে, যোৱা দুদিনত গ্ৰাহকে লৈ ল'লে। এয়া হৈছে ৰঙা ৰঙৰ ৰিবিগাচিঙৰ যোৰা, চাব পাৰে আপোনালোকে ডিজাইনটো, খুবেই সুন্দৰ, খুবেই ধুনীয়া। আৰু এয়া ব্লাউজ পিচ আৰু এয়া মেখেলা ইয়াৰ লগতে আছে। আৰু কলা ৰঙৰ ৰিবিগাচিং, এয়া কলা ৰঙৰো আছে। ৰিবিগাচিঙৰো বহুত আছে কালেকশ্যন। মই মানে কৈছোঁ মই এই ভিডিঅ'টোত যে চিম্পুলকৈ আপোনালোকক মই দেখুৱাবৰ কাৰণেহে আজি এযোৰ লৈ আহিছোঁ। বাকী যিমান লাগে আপোনালোকে মেছেজ কৰিব, ফটো পঠিয়াই দিম। যদি বেলেগ ৰঙৰ লাগে তেতিয়াহ'লে আপোনালোকে ল'বলৈ পাৰিব। এযোৰ ৰঙা ৰিবিগাচিং, এযোৰ কলা ৰিবিগাচিং, এয়া দেখিছে। মেছেজ কৰিব, ধুনীয়াকৈ আমি পঠিয়াই দিম। এযোৰ চেমিনুনি, অলপ কম দামৰ গ্ৰীণ কালাৰত, চাব আপোনালোকে, মই খুলি দেখুৱাই দিছোঁ। আৰু চেমিনুনিও বহুতে ভাল পায়, যিসকলে চেমিনুনি ভাল পায় তেওঁলোকে চাব পাৰে। চাওক ডিজাইনটো এনেকুৱা হ'ব। আৰু এই কাপোৰযোৰ ইমান এটা দাম নহয়, মাত্ৰ 3600 পাই যাব আপোনালোকে, লৈ যাওক। ধুনীয়াকৈ অফাৰ লগাই দিছোঁ। এয়া মেখেলাৰ ফুলৰ ডিজাইনটো ইমানখিনি ওপৰলৈকে থাকিব। আৰু এইকেইটা হ'ব আপোনাৰ পতি আৰু ব্লাউজ পিচ। আৰু এযোৰ চেমিনুনিৰ যোৰা আছে ইয়াত, দেখিছে, পাৰ্পুল কালাৰত। এইযোৰ চাওক আপোনালোকে, পাৰ্পুল কালাৰত চেমিনুনি যোৰা। এইযোৰ পাব আপোনালোকে মাত্ৰ 3500 টকাত। চেমিনুনি, এখন চাদৰখন হয়, ভালদৰে চাওক ডিজাইনটো। আৰু গেৰ ডিজাইন হয় এখন, এয়া চাওক, গেৰ আছে, বিৰাট ধুনীয়া। গেৰ ডিজাইনবোৰ পিন্ধিলেও বহুত বেছি ভাল লাগে। ইয়াত মেখেলা আছে, ব্লাউজ পিচ আছে। আৰু ৰঙা ৰঙৰ এযোৰ হেভি মিচিং যোৰা দেখুৱাম এতিয়া আপোনালোকক, বিৰাট মজা, ৰেড কালাৰত। এয়া চাওক, ৰেড কালাৰটো মানে কি ক'ম আৰু, বহুতেই বেছি ধুনীয়া, ভাল পায়। ৰেড কালাৰৰ মিচিং যোৰা চাওক, কিমান ডাঙৰ, চাওক ডিজাইনটো চাওক, বহুত বেছি ধুনীয়া। দুটা ঘাই আছে ইমান ডাঙৰকৈ, আৰু ওপৰত পাহাৰৰ দৰে ডিজাইন এটা আছে ফুলৰ, খুব ধুনীয়া এযোৰ মিচিং যোৰা। এখন হ'ব আপোনাৰ চাদৰখন, বিৰাট ধুনীয়া, আহল বহল দীঘলো হয়, চুটি নহয়, চিন্তা কৰিব নালাগে। ইয়াৰ মেখেলাখনো মই লগতে দেখুৱাই দিছোঁ। বহুত দিন হৈছিলে দীঘল ভিডিঅ' দিবলৈ সময় পোৱা নাছিলোঁ, আজি এটা দীঘল ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। আপোনালোকে ভিডিঅ'টো চাওক। আৰু যদি কোনোবা আপোনালোকৰ সম্বন্ধীয় কোনোবাই এনেধৰণৰ কাপোৰ ল'ম বুলি ভাবে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে। এখন হ'ব মেখেলাখনো বহুত দীঘল, মানে কাটি ল'ব পাৰিব আৰু একো নাই। আৰু এইকেইটা হৈছে পতিকেইটা, চাওক কিমান ডাঠ পতিকেইটা, দেখিছে। আৰু কাপোৰযোৰ DMCৰ হয়। আৰু ব্লাউজ পিচটো চাওক, হেভিকৈ আছে, ডাঙৰকৈ আছে ডিজাইনটো, ব্লাউজ পিচ। তাৰপিছতে ব্লু কালাৰত আছে, DMC ব্লু কালাৰত, এইযোৰ চাওক, এইযোৰ ব্লু কালাৰত DMC। আপোনালোকে মনোজ ভাই ফেশ্বনৰ পৰা কাপোৰ ল'লে শ্বিপিং চাৰ্জ দিব নালাগে যদি মেখেলা চাদৰ লয়। এইযোৰ হৈছে ব্লু কালাৰৰ DMCৰ, বিৰাট উজ্জ্বল কাপোৰযোৰ, বহুত উজ্জ্বল, বিৰাট ধুনীয়া। আৰু এখন আপোনাৰ মেখেলাখন হ'ব, ইমানখিনি ওপৰলৈকে ফুলটো পাব, বহুত উজ্বলি উঠিছে মানে একদম ফুলৰ কালাৰটো। চাওকচোন আপোনালোকে এবাৰ, মই যদি মিছা কৈছোঁ। বাকী এয়া হৈছে পতি, ফুল পতি পাব। আৰু শেষত আছে এজন গ্ৰীণ কালাৰৰ ৰেডি টু ৱেৰ কাপোৰ, ইয়াত পতি চতি চব চিলোৱা আছে। খালি চাদৰখন অকণমান চুটি হয়, মানে অলপ চাপৰ মানুহৰ কাৰণে ভাল হ'ব। আৰু যদি বহুত বেছি দীঘল হয়, শকত হয় আপোনালোকে, তেতিয়াহ'লে অলপ অসুবিধা হ'ব পাৰে। কিন্তু মিডিয়াম চাইজৰ মানুহৰ কাৰণে হৈ যাব,
5 ফুট যিসকলে আছে তেওঁলোকে খুব ধুনীয়াকৈ পিন্ধিব পাৰিব। এইযোৰ চাওক মানে বগা দহি বটা আছে, পতি চিলোৱা আছে, আৰু এখন মেখেলাখন হয়, মেখেলাখন চিলোৱা নাই বাৰু, এখন মেখেলা হয়। আৰু আপোনাৰ এয়া পতি নহয়, ব্লাউজ পিচ আছে ইয়াতে। আৰু শেষত এয়া হৈছে আপোনাৰ নুনি কটনৰ যোৰা। নুনি কটনৰ যোৰা যিমান লাগে আপোনালোকে পাই যাব, এইবোৰ নুনি কটনৰ যোৰা। আৰু এইবোৰ হৈছে ষ্টেবল কটনৰ যোৰা, অলপ ডাঙৰ ডাঙৰ ফুল থকা। ষ্টেবল কটনৰ যোৰা বহুত আছে, যেনেকুৱা ধৰণৰ কাপোৰ লাগে তেনেকুৱা ধৰণৰ কাপোৰে আপোনালোকে মনোজ ভাই ফেশ্বনত পাই যাব। হোৱাটছআপৰ নম্বৰটো আমাৰ স্ক্ৰীণত ওলাই আছে, হোৱাটছআপ কৰিলে হ'ল, ফটো পঠিয়াই দিম আমি যেনেকুৱা ধৰণৰ কাপোৰ আপোনালোকে পচন্দ কৰে। আৰু আজি যিখিনি দেখুৱালোঁ ইয়াৰে ভিতৰত যদি কিবা পচন্দ লাগিছে স্ক্ৰীণশ্বট মাৰি হোৱাটছআপ কৰিব, আমি আপোনালোকৰ এড্ৰেছত পঠিয়াই দিব পাৰিম।